হেৰা ইয়াৰ উঠিব হোৱাই নাই নে টোপনি ক্ষতি কৰি ৰাতি এপৰলৈকে নাটক কৰি ফুৰিব আৰু এতিয়া বেলাৰ দুপৰলৈকে শুই থাকিবলৈ আহিছে মোকনো কিয় কয় আপুনি নিজে গৈ নকয় কিয় ৰূপম অ ৰূপম উঠা আকৌ তুমি কৰবলৈ যোৱা কথা আছিল নহয় এই ল'ৰাটোৰ যে কি যে হ'ব আৰু পাহৰিছিলোৱেই মই কিন্তু তোমাৰ হৈ দেউতাৰ গালি সদায় শুনি থাকিব নোৱাৰো এই নাটক চাটকবোৰ সব বাদ দি সোনকালে চাকৰি এটা বিচৰা এবাৰ মই এনএছজিত সিট পামেই 3 বছৰ কষ্ট হ'ব তাৰ পাছত চাবা তুমি যি কৰিবলৈ ওলাইছা তাত যেন তোমাৰ ভৱিষ্যত নিৰাপদ হ'ব হ'ব মা নিশ্চয় হ'ব মোৰ ভৱিষ্যতটো মোৰ মতে গঢ়িবলৈ দিয়া জানো এইবোৰ তুমি কি কৰিবলৈ ওলাইছা তোমালোকে যে মোক কেতিয়া বুজিবা কি কৰোঁ ক'ৰ পৰা ইমানবোৰ টকা যোগাৰ কৰোঁ মোকতো কোনোবাই ধাৰলৈও ইমান টকা নিদিব কি কৰা যায় দেউতাক খুজিলেও গালিহে দিব কি কৰা যায় এতিয়া দেউতাই কিছুদিন আগতে LICৰ মেচিউৰিটিত বহুতখিনি টকা পাইছে ধেৎ কি যে চিন্তাবোৰ কৰি আছোঁ নিজৰ ঘৰতে চুৰ কৰিম নে ধেৎ হেৰা তুমি আলমাৰি তলা খুলিছিলা নেকি কালি এবাৰ খুলিছিলোঁ এইয়া চোৱা তলাটো খুলিলে মাৰি থ'ব লাগে ইয়াত 1.5 লাখ টকা আছে এনেকৈ পাহৰিব লাগেনে ইমানবোৰ টকা ঘৰত থ'ব লাগেনে বেংকত থৈ দিলেই হয় 2 দিনতে মাটিখিনি বাইনা কৰা কথা আছে কিমাননো ওলোৱা সোমোৱা কৰি থাকিবা লোৱা ব'লা মই কি কৈ আছিলোঁ অহা মাহত আৰম্ভ কৰি আছোঁ এতিয়া ৰাখিছোঁ অ'কে কোৱা লওক গুড আমাক তোমালোকৰ নিচিনা মানুহেই লাগে অল দ্য বেষ্ট তোমাৰ লগত কাম কৰি ভাল লাগিব ঠিক আছে মই এতিয়া আহিছোঁ খবৰ দিব আপুনি ভালকৈ হিচাপ কৰকচোন ভুল হৈছে চাগে ভুল কেনেকৈ হ'ব টকাখিনি হিচাপ কৰি থোৱাৰ পিছত মই চোৱাই নাই তোমাক মই কওঁ নহয় আলমাৰি তলা খুলিলে ভালকৈ মাৰি থবা কাৰ কাম হ'ব পাৰে বাৰু এইটো ৰুমলৈতো কোনো মানুহো নাহে এয়া আন কাৰো কাম নহয় এয়া ৰূপমৰে কাম সি যি বাটেৰে গৈছে ইয়াতকৈ আৰু সি কি ভাল কাম কৰিব পাৰে ৰূপমে যে এইটো কাম কৰিব মোৰ কিন্তু বিশ্বাস নহয় আপোনাৰে হিচাপত কিবা ভুল হৈছে মই জানো গণ্ডগোল ক'ত হৈছে তাক আজি ঘৰলৈ আহিবলৈ দিয়া এতিয়া এইখিনি তুমি থৈ দিয়া ৰূপমে এনেকুৱা এটা কাম কৰিব জানো ৰূপম তই কাক সুধি আলমাৰীৰ পৰা টকা নিছ মই তই যে এইদৰে অবাতে গৈছ সেই কথা মই ভালকৈ জানো কিবা এটা হ'লে খালি মোকে ধৰা
তুমি চিন্তা নকৰিবা দেউতাই মোক যিমান টকা নিয়া বুলি ধৰিছে তাত 2 গুণ টকা মই দেউতাক উভতাই দিম হ'ব তুমি বহা মই তোমাৰ কাৰণে খোৱা ৰেডি কৰোঁগৈ হে এয়া কি আপুনি ডায়েল কৰা নম্বৰটো চেক কৰক তই যে এইদৰে অবাধে কৈছ সেই কথা মই ভালকৈ দেউতাই মোক যিমান টকা নিয়া বুলি ধৰিছে 2 গুণ টকা মই দেউতাক উভতাই 2 গুণ টকা মই দেউতাক খুৰা ৰূপম আছেনে তাৰ বাবে এটা ভাল খবৰ আছে খুৰা কি ভাল খবৰ খবৰটো কালিয়ে ওলাইছিল বহুত ফোন কৰিলোঁ মই নাপালোঁ সেইকাৰণে ৰাতিপুৱাই খবৰটো দিবলৈ আহিছোঁ সি আকৌ আপোনাৰ ভয়তে আমাৰ ঘৰৰ এড্ৰেছটোহে দিছিল গৌতম ৰাতিপুৱাৰ পৰাই ওলালেহি যে তাৰ বাবে ভাল খবৰ এটা আছে সি যোৱা ভিতৰতে আছে ঠিক আছে ৰূপমে খবৰটো পালে পাগল হৈ যাব আমি তাক খবৰটো দি আহোঁ ৰূপম 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 তুমি কিয় এনেকুৱা কৰিলা ল'ৰাজনে অভিনয় কৰিছিল নহয় জানো এজন প্ৰতিষ্ঠিত শিল্পী হোৱাৰ ইয়াৰ একমাত্ৰ লক্ষ্য আছিল হয় আপুনি ঠিকেই কৈছে তাৰ হাতত বাৰু কিছু টকা পইচা আছিল নেকি নাই কিন্তু ঘৰৰ পৰা 20,000 টকা হেৰাইছে মোৰ অনুমান ঠিকেই এয়া চাওক এইটো চাওক নতুন চিনেমা নিৰ্মাণৰ বাবে অভিনেতা অভিনেত্ৰীৰ প্ৰয়োজন তাৰ মানে এইটো স্পষ্ট যে ৰূপমে সেই ভুৱা প্ৰডাকশ্যনটোলৈ গৈছিল আৰু তাক অভিনয় সুযোগ দিয়াৰ বাবে নিশ্চয় তাৰ পৰা টকা বিচাৰিছিল আৰু সেইকাৰণেই সি টকা চুৰ কৰিছিল সি ভাবিছিল অভিনয়ত সুযোগ পোৱাৰ পাছত এজন প্ৰতিষ্ঠিত শিল্পী হোৱাৰ পাছত সি বহুত টকা ঘটিব পাৰিব কিন্তু সেয়া নহ'ল এয়া চাওক অভিনেতা অভিনেত্ৰী হ'ব খোজা কিশোৰ কিশোৰীৰ পৰা বহুত টকা লৈ প্ৰডাকশ্যন উঠাও খুব সম্ভৱ সেইকাৰণেই জীৱনৰ ব্যৰ্থতাই তাক নিৰাশ কৰি পেলালে আৰু সি আত্মহত্যা কৰিবলৈ বাধ্য হ'ল ৰূপম তইতো ইমান দুৰ্বল নাছিলি ৰূপম তই এই সাধাৰণ কথাটোৰ কাৰণে আত্মহত্যা কৰিব লগা হ'ল এয়া চা মই তোলে কি লৈ আনিছো চা তই NSD চিট পাইছিলি ৰূপম ৰূপম তই NSD চিট পাইছিলি